নৰিঙতকে হৰিয়ে ভাল কি মানে উপদেশতকে আৰিয়ে ভাল জয় কৃষ্ণ বল হৰি বল হৰি বল হৰি বল হৰে কাছি হৈ যা সকলোকে দি থৈ আমাৰ হাতত তো এতিয়া আমি আহি উপস্থিত হৈছো বৰদান তুলি আৰু মানে এজন সাবস্ক্ৰাইবাৰৰ ঘৰত আছো বৰ্তমান তো তেওঁক লগ কৰিব আহিছো আৰু কিয় লগ কৰিব আহিছো আপোনালোকক দেখি আছো হেল্ল' এভৰিৱান কি খবৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ' লৈ তো মানে নলবাৰীৰ ৰাসত মানে ৰাখছা শেষ হ'ল হোটেল চটেলো আমাৰ বন্ধ হৈ গ'ল মানে গাইজ মৰি গৈছোঁ জান মৰি গৈছে মানে 4-5 দিন কষ্ট কৰিব পাৰি কিন্তু 13 দিন একদম অসম্ভৱ তথাপি মানে উৎসাহ জাগিল আৰু মনত হোটেল দিয়াৰ কাৰণে ইচ্ছা জাগিল মনত সেইকাৰণে নলবাৰীৰ ৰাসতে হোটেলখন দিলোঁ তো সৌভাগ্য হৈছে আপোনালোক সকলোকে লগ পাইছোঁ তো মানে বহুত ভাল লাগছে সকলোকে লগ পাই কিছুমানক লগ পালোঁ কিছুমানক লগ পোৱাও নাই লগ নাপোৱা সকলক মানে ধৰি লওক মোৰো বেয়া লাগছে লগ দিব নোৱাৰিলোঁ বা আপোনালোককো লগ নাপালোঁ কিন্তু ভাল লাগছে আপোনালোক সকলোৰে ছাপোৰ্ট মৰম সকলো আহিছে 2-3 ঘণ্টা ৰখি হ'লেও খাই গৈছে হোটেলত তাৰ কাৰণে বহুত বহুত ধন্যবাদ তো হোটেল যিহেতু শেষ হ'ল আপোনালোকক মানে চমু আভাস এটা দিম কেনেকুৱা কি বিক্ৰী বাৰ্তা কি হৈছে মানে আমিও হিচাপটো ভালকৈ কৰা নাই হিচাপটো কৰি ল'ব লাগিব তো আজি আমাৰ হোটেলৰ মানে যেকেইটা চলি আমি লাগছিলোঁ আজি ধুনীয়া এটা খানা হ'ব তো মানে ধৰি লওক চৌকা জ্বলাইছোঁ এতিয়া আমাৰ মানে কমলে বনাব এই চাইনিজ তই কি কৰি আছা খানা খাব মাতি আছো ৰ তো আমাৰ আজি মানে খানা আছে না চাইনিজো আহি গ'ল তই তে কোলিত কি কৰি আছা কি কোলি মাখন কি কৰি আছা কি কোলি তিৰপলত তই ভিডিঅ' কৰিব পাৰা তিৰপলৰ তলত তই নিজে কি কৰি আছা কি কৰি আছে মই তই কি কৰি আছা কোলিৰ তলত তোকে বিচাৰি আছো মই তোকে বিচাৰি আছো এই শুন এটা কথা কওঁ দে ভাই নিজৰ কতি থাত গান এটা মল লৈ ফেলে মোক জ্ঞান দিবা নাবি ভাই মানে বুজি পাইছা নৰিঙতকে হৰিয়ে ভাল কি মানে উপদেশতকে আৰিয়ে ভাল যো তো মানে খানা দেখি আছো ৰ'ব আপোনালোকৰ আৰু গাইজ এতিয়া অলপমান মানে বাহিৰত দেখি ওলাইছোঁ বাহিৰত দেখি মানে বেলেগ নাই মানে আমাৰ কি হৈছে হোটেল দি ফেলে ক'ৰ বস্তু ক'ত এৰি থৈ গৈছোঁ পাত্তা নাই মানে এতিয়া তাৰমানে যদি যাত্ৰাৰ পৰা তৌ নিছিলোঁ তৌ না কি আছিলে গামলা দুটা নিছিলোঁ সেই গামলা দুটা 10 হাউচত দি থৈ গৈছোঁ এতিয়া আৰু 10 হাউচত গ'লে নিবে আহিছোঁ তো কি কৰিব হোটেললৈ এক্সপিৰিয়েঞ্চ নাই না তো প্ৰথমবাৰ আৰু সেনাহান হৈ গৈছে তো মানে আৰু এটা কথা আপোনালোক ক'ব পাৰিয়ে গৈছিলোঁ তো আপোনালোক বহুত বহুত ধন্যবাদ দিয়ক বিকাশ বনেৰা ইউটিউব চেনেলটোত ফাইনেলি 1 লাখ ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল তো মই গমেই পোৱা নাছিলোঁ বেছি যিহেতু এক্টিভ নাথাকোঁ চেনেলটোত তো মানে ফাইনেলি গম পালোঁ তো মানে আপোনালোকক ধন্যবাদ জনালোঁ তাৰ কাৰণে আৰু এতিয়া আমি বস্তুখিনি উঠাই লওঁ আজি খানাটো আমাৰ জ্যোতিষ দাদাৰ ঘৰতে হ'ব তো আমি আহি পালোঁ ঘৰ তো এতিয়া আমি ইয়াৰ পৰাই গামলা দুটা উঠাই ল'ব লাগে তো মানে শুন গামলা দুটা আনিবা যে অহাই নাই মোটামুটি মই ৰখলোঁ গাইজ 20 মিনিটমান সময় ৰখলোঁ তো মানে আহিব ৰ'ব আৰু মানে কি হৈছে জানে না এইকেইদিন মোৰ গাড়ীখন গবাৰ উঠি গৈছে গাড়ীৰ ভিতৰে সোমালি এনেকুৱা গন্ধ মাংসৰ গন্ধ মানে একদম থাকবা নোৱাৰা গন্ধ বুজি পাইছি না উপায় নাই ব্যৱসায়ৰ কাৰণে জান মৰি গৈছে গাইজ উপায় নাই তো আৰু কি কয় আপোনাৰ মই এটা কথা ভাবছোঁ এই গাড়ীখনতো গবাৰ উঠি চাই ৰয় বালাই ধুলাই একদম মানে ভিতৰত সোমালে কিবা মানে কি কয় একদম জংঘলৰ মাজে সোমান পায় মানে বিয়াত যি সোমাইছোঁ সেইটো ফিলে নাই তো মই ভাবছোঁ গাড়ীখন 2 দিনমান ব্ৰহ্মপুত্ৰত ফেল থৈ দিম মোটামুটি 1 মাহমান ব্ৰহ্মপুত্ৰত পৰি থাকক তাৰপাছত মই 1 মাহ পিছত উঠাই লৈ আহিম JCB দি কিমান চাফা হৈ চাম মানে একদম কি ক'ম আপোনালোকে গন্ধটো ফিল কৰিব পৰা নাই মানে এনেকুৱা গন্ধ ওলছে যেন গাড়ীত কুকুৰ মৰিছে উপায় নাই তো বঢ়িয়াকৈ গামলা চামলা লৈ আহিলোঁ গাইজ মানে কি ক'ম আৰু কষ্টটো হৈছে আজি ৰাতিটো কষ্ট হ'ব একেবাৰে কষ্টটো মানে মই একদম মানে পেচাপেদি উলিয়াই দিম কষ্ট একদম টেনশ্যন নাই মানে এইভাগে আমাৰ যিটো আছে তো গাইজ দেখছি না আমাৰ মানে এইভাগে খানা পুৰা জগাল চলি আছে মানে খানা বনাই আছে প্লাছটো খানা বনাই আছে এইবিলাকে কমলে পুৰা বনাই আছে আৰু কষ্ট হৈছে দিয়ক আৰু উপায় নাই আৰু এটা কথা কওঁ মানে আমাৰ মানে চলিকেইটা ইমানকেইটা চলি আছে দেখছি না কিমান চলি আছে ইয়াতে মানে ইমান কামেলা চলিকেইটা এই এখন দেখছি না ইনকে থাকিল এখন ইনকে থাকিল এখন আৰু খানা শেষ নহওক লাগি ইনকে ৰাখব এখন মানে সম্পূৰ্ণ নহয় এইভাগে আমাৰ ৰাখো ভাই আছে নিৰামিষ মানে মই নিৰামিষে পনীৰ খাম মই পনীৰ খাবি পনীৰ খাম তই এটা কাম কৰিবি তইতো নিৰামিষ মানুহ পনীৰৰ ভিতৰে ব্ৰইলাৰ ভৰাই দিবি ব্ৰইলাৰ অলপ ভৰাই দিবি অলপ মজা নাই এইভাগে আমাৰ কি নাহ বোলে তই কি আহিছা তই এইভাগে আমাৰ ফুলো এইভাগে আমাৰ মাইকেল দা আহিছে মাইকেল দা বাকী ভাল মজা ইমান দেৰি কৰিলি তই দেৰি নহয় আহি আছো যাই আছো তই নাই আগতে আৰু 3 বাৰ মান আহিলো চৌকা গুনি বনালাক তই বনাইছা চৌকা আৱিষ্কাৰ মানে তই কৈছা মই এই বঢ়িয়া তই মানে জেকেটটো ভাল লাগছে দে বিদ্যা কে নাই মজা দি যাম তোক মই দি যাম আৰু তই চাৰ্ট দুটা যে কিনছিলি দুটা দি যাবি সব দি যাম এটা ডেন্স হৈ যায় এ বঢ়িয়া মোৰ কি আনজা হল নেকি
ইমান সোনকাল 8টাত মানে 9টাত হৈও গেল কিনো বনালি ভাই কি বনালি এটা কথা ভাল লাগা নাই খানা খান মাতি এনে ভাতে হনাই দুইটা লগি 10টা বাজে মাংসটো তো হইছি না মাংস হলি নহনে মাংস থাকবো নি গেৰে মাংস আগে আগে ভাত বহাই তাৰপিছত মাংস বহাই মাংস যেটো এটা যিমান কিনে আছে মাংস কিনে আগে বহাই ফব লগত বঢ়িয়াকে আমি জুই পে আছো ইবাগে আইছি আমাৰ লালু আলু খাইছে নেকি আলু গাহৰি তিনটা মানে কিবা দেখোন বেলেগকে হকত হৈ গৈছে মুখচুক তো দেখোন কিবা এই ফুলকবিটো আনিছি কিয়া ফেটেলি ভাতটো চেক কৰিব লাগে হে চেক কৰি চাবি যাবি নহলে যাবি ইবাগে যদি দা কুক মানে হৈ যায় কুক আৰু অলপ আগত আৰু কৰিব নালা আৰু ৰিকভাৰ কৰিছে ৰিকভাৰ মাংস দুইবাৰ তো মাংস ৰেঞ্জৰ ৰিকভাৰ হৈছে কিন্তু মোৰ মেইল এদি তো ৰিকভাৰ নাই দেখিলে হে টেষ্ট নহব লাগি আৰু হ'ব লাগে আৰু হ'ব তো দেখছি না তিৰপলখন ইনকে থাকিল আৰু উপায় নাই কিন্তু এখানত কাৰণে এটা ভাল হৈছে নিয়াৰ পৰা নাই আমাৰ মাথা এই তিৰপলখন ইনকে থকা কাৰণে নেটটো তো গাইজ এতিয়া সময় হৈছে মানে মোটামুটি 12:30 বাজিছি তো খানাটো আমি বেছি দেৰি কৰা নাই যেহেতু পঢ়া চলি আছে শুনি স্কুলে যাব তো কালি স্কুল আছে না আছে কালি ৰবিবাৰ এই স্কুলত নাযায় চাকৰি হৈছে আৰু পুলিচত আৰু তো চাকৰি হ'ব বুলি কোনে কৈছিল কো হৈছে না চাকৰি মই মানুহ দেখলে গম পাম তো যি নহওক এতিয়া দিছ পাইছি এতিয়া আমি ভাত খাব লাগে জান দে জীৱন নষ্ট কৰো ত্ৰিদীপ কয় দে বহিবি তই তোৰ কাৰণে মানে আমি ইয়াৰ কাৰণে চেয়াৰৰ ব্যৱস্থা কৰিম নিশ্চয় ফৌজি মান হা মাটিয়ে বিৰাদন ফৌজি মানুহ যতে ততে বহিবা তই পিনে নিকু গিলাস সেই জায়গাটোৰ বাবে উঠি মই এইবাৰতে বৈছোঁ কাৰণ তাতে বহুত মানে ভিৰ হৈ আছে কমফৰ্ট হোৱা নাই মই বুজিছানে আৰু এইভাগে তোক বললৈ কামৰাইছে নেকি মুখত ইনকে নুফুলিবি আৰু দেখাছো হৈ যা তো বঢ়িয়াকে ভাত তাত দি গেল এতিয়া আমি ভাত খোৱাৰ আগত সধ্যানি দিব লাগিব আমাৰ ত্ৰিদীপে যিহেতু এটা মানে BSFৰ মানে সধ্যানিটো আৰম্ভ কৰিব দে জয় কৃষ্ণ বল হৰি বল হৰি বল হৰি বল হৰি আকৌ এবাৰ হৰি বল হৰি বল হৰি বল হৰি বলা ভাই প্ৰজাপতি কি খুব জ্যোতিষদাৰ তই পিনে দালি আছে মানে ৰাইজ আমি এই মধুক্ষণত আমি মানে অন্ন খবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ সকলোৰ আশীৰ্বাদ বিচাৰি আমি অন্ন খৰ আগমুহূৰ্তত মানে এটা হৰিবল দিলোঁ আৰু আমি বিশেষ নকওঁ এতিয়া আমি অন্ন গ্ৰহণ কৰিবৰ কাৰণে মানে চেষ্টা মানে কি বুলি কয় এইটো প্ৰচেষ্টা হাতত লৈছোঁ ধন্যবাদ জয় অসম খাব লাগে ঠাণ্ডা হৈ যাব আপোনালোকে সকলোৱে শৃংখলাবদ্ধভাৱে আহাৰটো গ্ৰহণ কৰক আৰু বিহাৰীও কিবা কৈছে কি কৈছা কোনো হাই কাজিয়া যাতে নহয় মাংসৰ কাৰণে কাজিয়া নকৰিবা সকলোকে দিয়া হ'ব কি বোলো কি আমাৰ এইভাগে মাংস আহিব নাই আৰু ভাতে লগা হয় তো বঢ়িয়াকে খানা চানা খাই ললো এতিয়া ঘৰক লাগি যাই আছো তো খানা খাই কেনা পালি নেমু টেঙা থাকলে ভালে লাগে দেখছি না গাইছ দেখছি না মানুহক যি মানে খোৱালেও যে কিবা এটা নহয় কিবা এটা মানে ৰৈ যায় হে ইমান ভাল খানা খুৱাইছো ইমান ধুনীয়াকে খুৱাইছো এতিয়া তাক নেমু টেঙা লাগে হা আৰু ভাত খোৱাৰ পিছত পাছত তামোল এখন আৰু ভাল লাগিল এই দেখছি না ৰাইজ কি ক'ব আৰু কি ক'ব মানুহক খোৱালেও মানে আপত্তি ৰৈয়ে যায় এতিয়া আৰু এক তামোল লাগে ৰজনী একো হ'লেও ভাল আছিল হ'ব দে ৰছীডাল ক'ত আছে নো হা ৰছী একডাল আনজা অলমিৰে গুজা কবাই আৰু কালি বঢ়িয়াকৈ খানা চানা খাই আহিলোঁ আৰু মোৰ সদায় ব্লগ হয় ৰাতিয়ে দিনটো মই নৰো ব্লগ বনাবা কাৰণ দিনত মোৰ ভিডিঅ'ৰ কাম থাকে তাতে ব্যস্ত থকা যায় তো এতিয়া মানে আৰু ৰাতিয়ে ব্লগটো আৰম্ভ কৰিলোঁ নেক্সট ডে আজি আমাৰ মানে গুণুমাৰ বাৰ্থডে তো আজি গুণগুণৰ বাৰ্থডে বুলি নিমকি খালোঁ গল্লা খালোঁ আৰু কি খালোঁ গুণু পায়স খালোঁ তো আপোনালোকে আশীৰ্বাদ কৰিব মোৰ ভাগিন হয় তো মানে গুণগুণ এক মই কিবা গিফ্ট দাং খুজিছিলোঁ এক নালাগে বোলে এতিয়া কি কৰোঁ উপায় নাই মই তো ডেং ডেংকৈ আছোঁৱে হয় না পইচা নালাগে বস্তু লাগে পইচা নালাগে বুলি কৈছ নেকি বস্তু লাগে তো বস্তু আৰু কি দিম আৰু কালি দিম দে ন আজি মানে মই ব্যস্ত হৈ থাকোঁ দিনটো উপায় নাই গাইছে মানে ভিডিঅ'ৰ কাম কৰি আছোঁ ব্লেক এণ্ড হোৱাইটত তো এইভাগে নাম প্ৰসংগ চলি আছে বাহিৰত তো এতিয়া মই খালোঁ এতিয়া আমি বিয়া খাব যাম চুম দাদা তো গাইজ বঢ়িয়াকৈ এতিয়া যাই আছোঁ বিয়া খাবা মানে আমাৰ লগৰ ল'ৰা এটা তাৰ আজি বিয়া ভাস্কৰৰ তো বিয়া খাবা যাই আছোঁ আমাৰ লগত ত্ৰিদীপ আছে এইফালে ইভাগে পুলক আছে ইভাগে বাবু আছে আৰু ইভাগে আমাৰ মানে পুলকৰ মানে শালপতি না কুৰমা পুলকৰ কুৰমেৰা তো আমি গোটেইকেইটা যাই আছোঁ পিছে তাতে মাংস খুৱাব আৰু
তো মইতো মাংস নাখাওঁ একেবাৰে ভোক নাই আছে যদি কি আছে যদি পাঠাৰ মাংস 2 বাটি মান দিয়া আগুৱাই তো বঢ়িয়াকৈ যাই আছোঁ বিয়া খাবা যাই আছোঁ দিয়ক তো ফাইনেলি বিয়া আহি পালোঁ আৰু মই দৰাক দেখি আছোঁ আমাৰ লগৰে আমি সৰুৰ পৰাই একেলগে পঢ়া মানে লাংটাৰ বাই লগ পোৱা বুলি ক'লেও ভুল নহয় তো এইপিনে দৰা কি হ'ল না আজি কেনেকুৱা লাগছি কেনেকুৱা পৰিষ্কাৰ বঢ়িয়া লাগছে মন ৰখা পুৰা নল চেণ্ডেল ভাল লাগছে দে ভাই তো বাকী ভাস্কৰ খুব ইচ্ছা থাকিল কিন্তু তুমি এটা আজি কাম কৰিব লাগিছিল চুলি কেইডাল কাটব লাগিছিল নালগে নালগে এইটো চিন এটা মানে চিলেবন কৰিম ইয়াক বঢ়িয়া ভাস্কৰ ভাল লাগিল লগত চলি বিয়া পাতিছি ভাল লাগছে আমাৰো কইনা চইনা চাব লাগিব আৰু বিয়া পাতিব লাগিব না কি এতিয়া গাতে ধুই ল আছো বিয়ানী পলাই গৈছি তো বঢ়িয়াকৈ আমি খাবা বহি গেলোঁ কি খাবি তই মাছ খাবি না মাংস খাবি না পনীৰ খাবি না কি খাবি দে তাকে খাম তো হ্যাঁ বৈদ্য ভোক লাগি আছে বৈদ্য হ'লে তো পুৰি আহি গৈছে আমাৰ তো বঢ়িয়াকৈ ইভাগে পাঠা ইভাগে চিকেন লুচি পোলাও চব আছে তো গাইজ যোৱাকালি বঢ়িয়াকৈ বিয়া চিয়া খাই আহিলোঁ লগৰ চলিৰ বিয়া পুৰা গান চান গাই ফুল এনজয় কৰিলোঁ তো এতিয়া আচল কথাক লাগি আহোঁ আপোনালোকক ব্লগটোৰ আগতে কৈছিলোঁ দোকানৰ চমু হিচাপ এটা আপোনালোকক মানে দিম তো হিচাপ আমাৰ হৈ গৈছে তো মানে সঁচাকৈ মানে ভাল লাগছে দিয়ক আপোনালোক মানে আহিছে দোকানক লাগি ইমান মৰম পাম বুলি আশা কৰা নাছিলোঁ এনেকুৱা চুমা খাইছি না গালে চাই পিকো লাগছে গাইজ তথাপি আৰু ভাল লাগছে আপোনালোক যে আহিছে দোকানক লাগি ইমানখিনি ছাপৰ্ট কৰিছে আমাক তো আপোনালোক লগ পাই সঁচাকৈ আমি বহুত সুখী আৰু বহুতকে লগ নাপালোঁ তো তাৰ কাৰণে মনটো বেয়াও লাগছে আৰু বহুতকে লগ দিব নোৱাৰিলোঁ তাৰ কাৰণে আপোনালোকে বেয়া নাপাব এখন অসমতে আছোঁ জীয়াই থকাক লাগি আছোঁ ক'ৰবাত নহয় ক'ৰবাত কোনোবা দিনা লগ পাই যাম তো এতিয়া দোকানৰ বিক্ৰীৰ কথা ক'ব গ'লে বিক্ৰী আমাৰ ভালেই আহিছে মানে আমাৰ মানে বহুখিনি ছাবস্ক্ৰাইবাৰ আমাৰ দোকানত আহিছে ধৰি লওক এটা মানে মিনিমাম এটা হিচাপত কৈ দিছোঁ আমাৰ ধৰি লওক 5 লাখ টকা বিক্ৰী হৈছে আৰু মোটামুটি কিবা 5 লাখ কিবা 7,000 কিবা নান হৈ আছে এটা মানে গোটা হিচাপত কৈছোঁ বুজিবৰ কাৰণে 5 লাখ মান টকা আমাৰ বিক্ৰী হৈছে তাৰে ধৰি লওক আমাৰ খৰচা যদি আমাৰ 100% বিক্ৰী হৈছে না বাজাৰ কৰাতে আমাৰ 80% পইচা ওলাই যায় আছে মানে আমাৰ বিজনেছৰ আইডিয়া কাৰো নাই একদম এক্সপিৰিয়েঞ্চ জিৰো আমাৰ বিজনেছৰ তাৰ মানে আমাৰ আগতে কৰিব নাই না এগলাখান তো আইডিয়া যিহেতু নাই সেইকাৰণে আমাৰ এইবাৰ খৰচাটো প্ৰথম কাৰণে বেছি হৈছে আৰু মোটামুটি 5 লাখ টাকা যদি আমাৰ বিক্ৰী হৈছে না বাজাৰ কৰাতে 3 লাখ মান টাকা গেছে তো গেলামাল বাজাৰটো যদি আমি আকালাগে প্ৰথমে উঠে দিলোঁ হয় তেতিয়া হয়তো ইমান পইচা নেগাল হয় তাৰমানে আমি মাল বেছি আছোঁ বাজাৰ উঠি আছোঁ বেছি আছোঁ উঠি আছোঁ তো তাতে গেলামাল মানে 3 লাখত যিটো খৰচা তাতে মাংস আছে পোলাও বনাতেতো জানে কিমানখিনি যোগাৰ লাগে গোটেইখিনি আছে চিলিণ্ডাৰ আছে তাৰমানে মানে বহুত বস্তু আছে সেই 3 লাখ টাকা খৰচাৰ ভিতৰত তাৰপাছত আমাৰ হাতত কিবা 2,10,000 টাকা নাকি আমাৰ ৰৈছে ৰলি সেই 2,10,000 টাকাটো আমাৰ জাগাৰ ভাড়া আছে নলবাৰী দেশততো জানে জাগাৰ ভাড়া কিমান হ'ব পাৰে হেভি খৰচ আৰু ধৰি লওক কাজিগড়ৰ খৰচা আছে কাজিগড় এটাই কিমান পইচা লৈ জানে আপোনালোকে তাৰপিছত আমাৰ যিটো ষ্টাফ আমাৰ ধৰি লওক 18 জন চলিক আমি মানে কম বেছি পৰিমাণে পইচা দিব লগা হৈছে তো সেনেকুৱা আমাৰ খৰচ হৈছে ধৰি লওক 10 জনে মেনেজ কৰিব পাৰে হোটেল এখন যেহেতু আমাৰ আইডিয়া কাৰো নাই সেইকাৰণে আমাক 18 জন চলি লগা হৈছে সেইকাৰণে মানে বহুত পইচা বিলাব লগা হৈ গৈছে আমাৰ তাৰপাছত ধৰি লওক খৰচাৰ ভিতৰত পেণ্ডেলটো বনাব লগা হৈছে তাতে আৰু এক্সট্ৰা পইচা ওলাই গৈছে সেই 2,10,000 ভিতৰত আৰু তাৰপাছত আমাৰ যিটো ইনভেষ্ট কৰিছিলোঁ সেইখিনি পইচা তাতে মানে আছে আৰু সৰু সুৰা খৰচাটো আছে যেহেতু আমাৰ হোটেলত জগাল চগাল নাই চুলা ভাড়াত নিব লগা হৈছে তাৰপিছত যিকোনো বস্তু আৰু ইটো মানে পইচা বিলেই আছোঁ তো বিলে থৈ আমাৰ হাতত যি ৰৈছে আৰু চামথিং কিবা এটা ৰৈছে কি লাভ হৈছে কি মানে লছ হৈছে সেইটো আমি ভাবও নাই আপোনালোকক লগ পাইছোঁ আপোনালোকৰ মৰমখিনি দেখা পাইছোঁ সেইটো আমাৰ কাৰণে মানে এটা ডাঙৰ প্ৰফিট তো এতিয়া আমি আহি উপস্থিত হৈছোঁ বৰধানতুলি আৰু মানে এজন ছাবস্ক্ৰাইবাৰৰ ঘৰত আছোঁ বৰ্তমান আৰু ছাবস্ক্ৰাইবাৰ আছে ভিতৰত বহি আছে তো তেওঁক লগ কৰিব আহিছোঁ আৰু কিয় লগ কৰিব আহিছোঁ আপোনালোকক দেখি আছোঁ এইটো মানে ঘৰৰ পৰিৱেশ তো ভিতৰক লাগি যাই আছোঁ ইপিনে আমাৰ দাদা আছে
তো দাদাই বোলে আমাৰ ভিডিঅ' পুৰা চাই থাকে ন কেনে লাগে ভিডিঅ' চাই ভাল লাগে তো ভাল লাগে দাদাই মানে কি বুলি কয় আজি সেইকাৰণে দাদাক বিচাৰি একেগিলে আহিলোঁ আৰু একেলগে অহা কাৰণটো হ'ল কি মানে কি দাদাৰ আজি মোটামুটি 3 বছৰ আগতে ন কিমান চনত 2021 চনৰ ছেপ্টেম্বৰ মাহত মানে এটা এক্সিডেণ্ট হৈছিল তো কি এক্সিডেণ্ট হৈছিল দাদাই মানে কৈ দিব কথাটো মোৰ নাম শফিকুল আলী গাঁও বৰধানতলী মানে 2021 চনৰ ছেপ্টেম্বৰ মাহত মানে গাড়ী খালী কৰি থাকোঁতে গাড়ী বেক কৰি আহি থকা অৱস্থাত তাৰমানে গাড়ীখন মালটো খালী কৰি মোৰ ভৰিত পৰে মানে টাইলছৰ গাড়ীৰ পাই মানে টাইলছ আহি দাদাৰ ভৰিত পৰি পেলাই দুখন ভৰি মানে ভাঙি যায় ভাঙি গ'লে এখন ভৰিত অলৰেডি পাতি লগাই আছে আৰু এখন ভৰি মানে ডক্তৰৰ মতে কাটবা লগা হ'ব বুলি কৈছিল কিন্তু কিবাকে মানে ভৰিখন মানে বাচাইছি কিবা কিবি লগাই আছে ভৰিৰ ভিতৰত দেখি আছোঁ আপোনালোকক এই লোহাটো লগাই আছে মোৰ এইটো লগাই আছে লোহাটো এতিয়া খুলিবৰ কাৰণে মোক অলপ সাহাৰ্য লাগে আৰু এখন ভৰিও ভাঙিছিল এইখনে ভাঙিছিল মোৰ তো এখনত পাতি লগাই আছে এখন বৰ্তমান অলপ সুস্থ হৈছে তো এতিয়া মানে এইটো খুলিবৰ কাৰণে মানে অলপ দাদাৰ মানে পইচাৰো প্ৰয়োজন হৈছে আৰু এই মেচিনটো 2 বছৰ ধৰি দাদাৰ মানে ভৰিত লাগিয়ে আছে তো দাদাৰতো নিশ্চয় চলাতো অসুবিধা হৈছে বহুত অসুবিধা হৈছে আপোনালোকৰ ঘৰখন এনে কোনে চলে মায়ে চলি আছে বৰ্তমান তো মানে ঘৰৰ যেতিয়া মুৰব্বী এটা এনেকৈ বিছনাত পৰি থাকিব লগা হয় ঘৰতো চলাত অসুবিধা হ'বই তো দাদাক মানে দাদাই ৰাসৰ আগতে মোক মানে ফোন কৰিছিল কিন্তু মই কৈছিলোঁ যে ৰাসৰ পিছত আপোনাক লগ কৰিম আৰু সেই সময়ত মই এটা পোষ্ট ইনষ্টাগ্ৰাম ফেচবুকত পোষ্ট এটা দিছিলোঁ দাদাক লৈ মানে ষ্টৰি এটা তেতিয়া কিবা মানে পইচা আছিল 1410 টকা হৈছিল তো তেতিয়া বেছি আনিছিল 1410 টকা আছিল তো আজি যেহেতু ৰাস শেষ হৈ গ'ল তো ৰাসৰ পিছত যেহেতু লগ কৰিম বুলি কৈছিলোঁ সেইকাৰণে আজি দাদাৰ ঘৰত আহিলোঁ তো আমাৰ ফালৰ পৰা আপোনাক মানে আমাৰ ফালৰ পৰা এইখিনি আপোনাক দিলোঁ 10,000 টকা তো আপোনালোকেও যি পাৰে সহায় কৰক মানে ভৰিয়ান বস্তুটো যদি টাইমত খোল নাখায় তেতিয়া বহুত মানে অসুবিধা হ'ব পাৰে তো টাইমত খোল খাব লাগিব ডিচেম্বৰ মাহতে হেৰি হ'ব না ডিচেম্বৰ মাহতে খুলিব লাগিব তো আৰু ভিডিঅ'টো বনোৱাৰ মানে অৰ্থ মানে এইটোৱে যি আপোনালোকো মোক দেখি আপোনালোকো কিবা এটা দিয়ক দাদা যাতে আগৰ দৰে আৰু সুস্থ হৈ উঠে তো দাদাৰ আৰু যেখিনি কাম আছে এখিনি মানে কমপ্লিট হতে মোটামুটি আৰু 20,000 টকাৰ খৰচা আছে তো আপোনালোকে জানেই একো কাম কৰিব পৰা নাই 3 বছৰ মানুহতে 20,000 টকা ক'ৰ পাই দিব তো আমাৰ ফালৰ পৰাই 10,000 টকা দিছোঁ আৰু আপোনালোকৰ ফালৰ পৰাই কিবাকে 10,000 টকা এটা মেনেজ কৰি দিয়ক 20,000 টকা হ'লে দাদা আৰু মানে আগৰ দৰে সুস্থ হৈ উঠিব তো কিবাকে আৰু 10,000 টকা মেনেজ কৰি দিয়ক তো ডিসপ্লেত বেংক ডিটেইলছটো দি দিছোঁ এইখন স্কেনাৰ আৰু বেংকৰ পাছবুকটো দিয়া আছে লগতে UPI ID ডিসক্ৰিপশ্যনত দিয়া আছে আপোনালোকে প্লিজ সহায় কৰক